সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমাৰ মাননীয় সভাপতি তথা বিটিচি ছাৰক আজিৰ এই পতাকা উত্তোলন সম্পৰ্কিত এষাৰ ক'বলৈ মই অনুৰোধ কৰিলোঁ। আজিৰ আমাৰ BPF দলৰ ফাইনেল পাৰ্মিনেণ্ট কনফাৰেন্সৰ পতাকা উত্তোলনৰ সময়ত উপস্থিত আমাৰ BPF দলৰ ছেক্ৰেটাৰী আৰু গোটেই আমাৰ কৰ্মকৰ্তাসকল আৰু BPF দলৰে ওমেন্সৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, ইয়ুথৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, মাইনৰিটি চেলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, BSUৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আমাৰ TMB বডিৰ সদস্যসকল, প্ৰথমতে মই আপোনাৰ সকলোকে ধন্যবাদ যাচিছোঁ। মানে আমি আজি 15 বছৰ BPF দলে ভগৱানৰ কৃপাত বা আল্লাহৰ কৃপাত বা ঈশ্বৰৰ মৰমত আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী মিলি পেলাই BTCৰ স্বাৰ্থত আমি একেলগে শান্তি বজাই ৰাখি একতা বজাই ৰাখি আমি একেলগে কাম কৰিব পাৰিছোঁ BTC তথা গোটেই অসমত। আৰু আমি সকলোৱে জানে যে BPF দলে আজি অকল BTC এৰিয়াত নহয়, উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিব পাৰিছোঁ। তথা আমি এনেকুৱা কাম কৰিব পাৰিছোঁ মই প্ৰাৰ্থনা জনাইছোঁ। কিয়নো বছৰৰ খুব বেয়া আৰু আপোনালোকে আধা ঘণ্টা 1 ঘণ্টা আগৰ পৰা ইয়াত হৈ আছে। আমি গোটেই কথাবিলাক আমাৰ BPF দলৰ ভৱিষ্যত আমি কেনেকৈ কৰি যাম, BPF দলটো আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ আমি লৈ যাই পেলাই BTCৰ উন্নতিৰ স্বাৰ্থত, BTCৰ স্বাৰ্থত বা অসমৰ উন্নয়নৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এই বিষয়লৈ আমি আলোচনা কৰিম। আৰু আমাৰ BPF দলৰ BTCৰ বাহিৰত যিখিনি আমাৰ দল আছে, ডিষ্ট্ৰিক্ট কমিটিসকল আছে, ইহঁতৰ লগত কিছুমতে চাহ খোৱাৰ পিছতে আমি আৰু CWC বহিম। এই কাৰণে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে চাহ খোৱাৰ পিছতে আমাৰ ডেলিগেট যিটো পেণ্ডেল ইয়াত আপোনালোকে আহক, সকলোৱে আহক। অকল আমাৰ BTCৰ বাহিৰৰ দল নহয়, গোটেই BPF দলৰ CWC মেম্বাৰসকলক মই অনুৰোধ জনাইছোঁ। তেওঁক আমি আজি যে আমি ইয়াত একেলগে থিয় হৈ পেলাই BPF দলৰ ফ্লেগ হোষ্ট কৰিব পাৰিছোঁ, এইটো কাৰণ হ'ল ৰাইজৰ কৃপাত বা ঈশ্বৰৰ কৃপাত আমি সেইখিনি কামটো কৰিব পাৰিছোঁ। আমি সকলো BTC-বাসী ৰাইজক ধন্যবাদ দিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ লোকসকলক আমি ধন্যবাদ দিবই লাগিব, যিহেতু আমি ইমান বছৰ ইমান শান্তিপূৰ্ণভাৱে একতা থাকি BTCৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। সেইটো হ'ল ৰাইজৰ আশীৰ্বাদত আমি ৰাইজক BTC-বাসী ৰাইজক বা অসমবাসী ৰাইজক আমি ধন্যবাদ দিবই লাগিব। আজি যে BTC অঞ্চলত আমি ইমান কাম কৰিব পাৰিছোঁ, ইউনিভাৰ্চিটিকে আৰম্ভ কৰি মেডিকেল কলেজ বা ৰাস্তা বা দলং বা এডুকেশ্যন ছাইডত হওক বা এগ্ৰিকালচাৰ ছাইডতে হওক বা যিকোনো দিশত আমি যে ইমান আৰামত কাম কৰিবলৈ পৰিৱেশ পাইছে, যিটো ৰাইজক আমি ধন্যবাদ দিবই লাগিব। সকলো জাতি জনগোষ্ঠীৰ মানে বুদ্ধিজীৱী হওক বা আমাৰ গাৰ্জেনসকলেই হওক, আপোনাৰ সকলোকে মই ধন্যবাদ দিছোঁ। BTC-বাসী ৰাইজক তথা অসমবাসী ৰাইজক মই ধন্যবাদ দি আজিৰ এই ফ্লেগ হোষ্টিঙৰ মোৰ বক্তব্য ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ। ধন্যবাদ। আমাৰ মাননীয় BPFৰ সভাপতি তথা BTC চিফ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিভিন্ন জিলাসমূহৰ পৰা অহা সভাপতি সম্পাদকদ্বয়সকল
বিভিন্ন সংগঠন আৰু চাব কমিটিৰ সকলো মাননীয় সভাপতি সম্পাদক দ্বয় আৰু উপস্থিত সকলো মাননীয় সদস্যসকল আমাৰ ভলণ্টিয়াৰসকল আৰু মিডিয়াৰ যিকেইটা ইলেক্ট্ৰনিক মিডিয়া পেপাৰ মিডিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছোঁ। আমাৰ পৰৱৰ্তী যিটো সভা বা বৈঠক হ'ব আমাৰ মেইন পেণ্ডেলত হ'ব, গতিকে চাহ খোৱাৰ পাছত সকলোকে আমাৰ পেণ্ডেলত উপস্থিত থাকিবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ এতিয়া হোমেজ ইয়াত ফ্ল'ৰেল ট্ৰিবিউট কৰা হ'ব। আমাৰ মাননীয় অসমৰ মন্ত্ৰী মাননীয় শ্ৰী চন্দন ব্ৰহ্মচাৰীয়ে আগধৰিব, লগতে বিভিন্ন যিসকল মাননীয়সকলে ৰাজ্যৰ আশীৰ্বাদত
ইয়াৰ কাৰণে আমি বাৰে বাৰে আমি ধন্যবাদ দিব লাগিব ভৱিষ্যতেও নিশ্চয় অসমবাসী ৰাইজে বা ৰাইজে আমাক এনেকুৱা সহায় কৰিব। নাগৰিকত্ব বিলৰ কাৰণে আমাৰ আলোচনা হ'ব। আমাৰ ইয়াত ক'ব লগা একো নাই, সেইটো হ'ল আছোঁ আৰু চৰকাৰৰ লগত আলোচনা চলি আছে। আজি বন্ধ দিয়া আছে নাই নাই সেইটো কাৰণে কৈছোঁ আমি আন্দোলনো চলি আছে আলোচনাও ইয়াত ইয়াতে ব্লেক ফ্লেগ দেখুৱাই দিয়াটো ইমান আমাৰ কাৰণে ক'ব লগা একো নাই যেন হওক মোদী ডাঙৰীয়াই নিশ্চয় আলোচনা কৰিব এইবিলাক